অনিয়মীয় পানী যোগানৰ বাবে আবেদন। অনিয়মীয় পানী যোগানৰ বাবে হোৱা অসুবিধা বৰ্ণনা কৰি তোমাৰ পৌৰসভাৰ সভাপতিলৈ এখন আবেদন কৰা। পৌৰপতি, শিৱসাগৰ পৌৰসভা। বিষয়: অনিয়মীয় পানী যোগান। মাননীয় পৌৰপতি মহোদয়, আমি ৩ নং ৱাৰ্ডৰ নিম্ন স্বাক্ষৰকাৰী বাসিন্দাসকলে আবেদনযোগে জনাওঁ যে যোৱা প্ৰায় ২ মাহ ধৰি আমাৰ এলেকাত পৌৰসভাই নিয়মীয়াকৈ পানী যোগান ধৰিব পৰা নাই। পূৰ্বে পুৱা বেলা আৰু বিয়লি এঘণ্টাকৈ পানী দিয়াৰ নিয়ম আছিল, কিন্তু তাৰ ঠাইত এতিয়া ১৫ মিনিটকৈও পানী নিদিয়ে। তদুপৰি পানীৰ চাপ নিচেই কম হোৱাত অলপ অলপকৈ পানী আহে। সম্ভৱতঃ ঠায়ে ঠায়ে পাইপত ফুটা ওলাইছে, সেয়ে মাজে মাজে ঘোলা পানী আহে। আমাৰ এলেকাটো ডাঙৰ, পৌৰসভাৰ ভিতৰতে সৰ্ববৃহৎ ৱাৰ্ড। পৌৰসভাৰ কৰ কাটলো আমি নিয়মীয়াকৈ দি আছোঁ, কিন্তু অনিয়মীয়া পানী যোগানৰ বাবে আমাৰ বৰ হাৰাশাস্তি হৈছে। তাকে চাই চিতি যাৱতীয় জৰুৰী ব্যৱস্থা গ্ৰহণ কৰি আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ। ইতি আপোনাৰ বিশ্বাসী, ৩ নং ৱাৰ্ড।